হেল্ল' সকলোৰে কি খবৰ আশা কৰোঁ সকলো ভালে আছে আৰু এইটো চোলাটো যে মই জুবিনদাৰ পেইণ্টিংখন কৰিছিলোঁ নিশ্চয় দেখিছে চাগে মোৰ আগৰটো ভিডিঅ'ত মই এইটো দিছিলোঁ আৰু মই এইটো কাৰণে সোনকালে কৰিছিলোঁ কাৰণ মই ৰৈ ৰৈ বিনালে জুবিনদাৰ যি লাষ্ট ফিল্ম এখন চাবৰ কাৰণে এইটো বনাইছিলোঁ আৰু ফাইনেলি মই ৰেডি হৈ গ'লোঁ চাবৰ বাবে বহুত বেছি এক্সাইটেড হৈ আছিলোঁ আৰু চাওকচোন জুবিনদাৰ ফটোখনকে মই দেখুৱাই আছোঁ ঘৰতে ফটো এখনো উঠি ল'লোঁ আৰু আমি গৈ আছোঁ আমি ঘৰৰ সকলোৱে একেলগে যিহেতু জুবিনদাৰ লাষ্ট ফিল্ম হয় গতিকে ভাবিলোঁ ঘৰৰ সকলো কাৰণে টিকেট কৰিছোঁ একেলগে গৈছোঁ ভাল লাগিব আৰু ফাইনেলি পাই গ'লোহি চিনেমাৰ হল আৰু আছে হাঁহি আছোঁ আপোনালোকে ভুল নুবুজিব পেইণ্টিংখন দেখি ল'ৰাজনে সুধিলে তুমি আঁকিছা নেকি মই বোলো কৈছে ভাল লাগিছে মোকো এখন আঁকি দিবা মই বোলো হ'ব বুলি কৈছোঁ আৰু জুবিনদাৰ এইখনত পোষ্টাৰখনতো ফটোকপি উঠিলোঁ বায়ে বাৰু ফটোকপি মাৰি দিলে আৰু এয়া চিনেমা হলৰ ভিতৰত চিনেমা ষ্টাৰ্ট হ'ব এতিয়া চাম আৰু এয়া ব্ৰেক টাইম হয় সঁচাকৈ জুবিনদাৰ মানে আদৰ্শই বহুত বেলেগ আছিলে আৰু সাধাৰণ মানুহৰ দৰে তেওঁ নহয় আৰু তেওঁ যি চিন্তাধাৰা আছিলে তেওঁ যেনেকুৱা ধৰণৰ মানুহ আছিলে যি প্ৰকৃতিৰ মানুহ আছিলে চিনেমাখনৰ জৰিয়তে তেওঁ দি থৈ গ'ল আৰু লাষ্টত যে তেওঁ গানটো বা টেলেণ্টটো বিজনেছ কৰিব বিচৰা নাছিলে বা গান গাব বিচাৰিছিলে মানুহৰ মাজত তেওঁৰ গানৰ যি সেয়া দিবলৈহে বিচাৰিছিলে সেইটোক লৈ পেলাই বিজনেছ কৰিবলৈ বিচৰা নাই বা তেনেকুৱা ধৰণৰ তেওঁ যি মহান ভাৱ ইয়াতে তেওঁ দি থৈ গ'ল আৰু চাই সঁচাকৈ মোৰ বহুত দুখ লাগিছিলে কিন্তু বহুত কান্দিছিলোঁ 3বাৰমান কান্দিছিলোঁ আৰু চিনেমাখন শেষ হৈ গ'ল আপোনালোক সকলোৱে চাবলৈ আহিব বহুত ভাল চিনেমা হয় আৰু লগতে মোৰ এনেকুৱা লাগিছে আকৌ যদি চান্স পাওঁ আকৌ মই চাব বিচাৰোঁ চিনেমাখন জুবিনদা থাকাহেঁতেন তেওঁ যদি চাব পাৰাহেঁতেন নিশ্চয় তেওঁ বহুত বেছি একদম প্ৰাউড ফিল হ'লহেঁতেন নিজৰ ওপৰতে বাৰু মোৰ এনেকুৱা এটা লাগিলে কিয় নাজানো চিনেমাখন কিবা এটা আধৰুৱা নিচিনা লাগিলে কিবা বোলে শুনিছোঁ চিন কেইটামানৰ বোলে কাট কৰি দিলে বাৰু যি কি নহওক এনেকুৱা লাগিছে জুবিনদাৰ যিমান দেখোঁ স্ক্ৰীণত সিমানেই কম নিচিনা লাগিছিলে গতিকে আৰু যদি আছিলে সেইখিনিও যদি চাব পৰাহেঁতেন নিশ্চয় বহুত বেছি ভাল লাগিলেহেঁতেন বাৰু যি কি নহওক আৰু জুবিনদাক অকণমান প্ৰণাম জনালোঁ ওচৰতে আছিলে যিহেতু আৰু ইয়াত বাক ক'লোঁ বোলো ফটোকপি মাৰি দেচোন বায়ে ফটোকপি ইয়াত মাৰি দিলে আৰু চিনেমা হলৰ পৰা ওলাই আহিলোঁ আৰু আপোনালোকে জনাবচোন পেইণ্টিংখন কেনেকুৱা পালে আৰু মই বাৰে বাৰে দেখুৱাই আছোঁ কাৰণ ইমান যিহেতু কষ্টকৈ আঁকিছোঁ গতিকে নহয় জানো ফাইনেলি ঘৰো পাই গ'লোহি আৰু মোৰ যি এক্সপিৰিয়েঞ্চ চিনেমাখনৰ সেইখিনি মই আপোনালোকক ক'লোঁ আৰু আপোনালোকে নিশ্চয় যাব চাবলৈ বহুত এখন ভাল চিনেমা হয় তেন্তে আছিলোঁ বাই সকলো ভালে ভালে থাকক